এতিয়া দেখিলে যোনেই নহওক ঠেলাৱালা ৰিক্সাৱালা ফেৰীৱালা মিয়া যদি কোনোবা আহে এচাৰি ল'ব পিটি পিটি পঠিয়াব। সময় বহুত মূল্যৱান। 1 মিনিটৰ নিউজ 10 মিনিটত নাচাব। 1 মিনিটৰ নিউজ 1 মিনিটত চাবলৈ আমাক সাবস্ক্ৰাইব কৰক। ক'ত যাওঁ হা মিয়া নি গাঁৱে ভূঞে মিয়াবোৰ অহাবোৰ বন্ধ কৰি দিছিলোঁ আমি। গম পাইছা চাগে মানে মিয়াবোৰে কি কৰে দিনত আহিব জেগাবোৰ চাবহি, তাৰপিছত ৰাতি হাঁহ চুৰ কৰিব, গৰু চুৰ কৰিব, ছাগলী চুৰ কৰিব, আমাৰ অসমীয়া মানুহৰ বোৱাৰী ছোৱালীবোৰ পলুৱাই লৈ যাব। হয় নাই? কৰে নাই মিয়াবোৰে? কৰে। অঁ, গতিকে মিয়াবোৰ চব একেই নহয়, কিন্তু শিৱসাগৰত আমি মিয়া অহাবোৰ বন্ধ কৰিছোঁ। গতিকে যিখিনি আমাৰ খিলঞ্জীয়া মুছলমান তাত আমাৰ ক'বলগীয়া নাই, তেওঁলোক আমাৰ ভাই ককাই। কিন্তু যিখিনি মিয়া, যিখিনিক লৈ মিয়া বাংলাদেশী যিখিনিক লৈ আমাৰ অসমীয়া মানুহবোৰৰ কাৰণে অসুবিধা আহিছে, গতিকে সেই মানুহখিনি আমি পিঠি বহল কৰাৰ ব্যৱস্থা কৰিছোঁ। বুজি পাইছা? গতিকে যদি পোৱা ক'ৰবাত মিয়া বাংলাদেশী খবৰ দিবা। তুমিয়ে পিটিবা দেই, মই কেনেকৈ খবৰ দি দিলে নহয়। তোমালোক খিলঞ্জীয়া মানুহ যদি হয় খিলঞ্জীয়া মানুহে হেৰি কৰিব লাগিব। মিয়া খেলিব কেলে নোৱাৰে? পাৰিবানে নোৱাৰা? তুমি যদি মিয়া মানুহখিনি আমাৰ প্ৰত্যেকজন খিলঞ্জীয়াৰ কাৰণে মিয়াকেইটা খেলিব নোৱাৰিবা নে তুমি? পাৰিবানে নোৱাৰা? এইখন সাহস আছে নে তোমাৰ? নহ'লে আকৌ তুমি আকৌ কৈছা আমি কেনেকৈ খেলিম তোমাক? তুমি খিলঞ্জীয়া নহয় ন? মিয়া ইমান দিন ধৰি ইয়াত আছো। কিমান দিন ধৰি আছা? 25 বছৰ ওপৰতে। চব কাগজ পত্ৰ আছে? আমি জাতীয় সংগ্ৰামী সেনাৰ ফালৰ পৰা আহিছোঁ। মানে মিয়াবোৰে আমাৰ গোটেই অসমখন খেলি মেলি কৰি পেলাইছে। গতিকে ক'তো যাতে মিয়া থাকিব নোৱাৰে, কাৰণ আমি মিয়াবোৰ বিচাৰি দিছোঁ। ইয়াতো যদি কোনোবা মিয়া যদি আহে চবেই এডাল এডাল বেট ৰাখিব আৰু মিয়াক পিটি পিটি ইয়াৰ পৰা পঠিয়াব। এতিয়া নাই, আগতে আছিলে। এতিয়া দেখিলে যোনেই নহওক ঠেলাৱালা ৰিক্সাৱালা ফেৰীৱালা মিয়া যদি কোনোবা আহে এচাৰি ল'ব পিটি পিটি পঠিয়াব। মিয়া যাতে ইয়াত কেতিয়াও থাকিব নোৱাৰে দেই। য'তে দেখে বাটে পথাৰে য'তে দেখে তাৰ পৰা খেদিব।